বাইদেউ কি খবৰ? আহিলোঁ দিয়ক, আজি বহু দিনৰ মূৰত সময় নাপাওঁ জানেনে। মাইনাৰ কি খবৰ? মাইনা ভালে আছে, ভালে আছে। বাকী পঢ়া শুনা ঠিকে চলি আছেনে মাইনাৰ? পঢ়া শুনা ঠিকে চলি আছে দে। মাইনাৰ ছোৱালীজনী বহুত কষ্ট কৰে, মানে ৰাতি শুবই নাযায়। মই কওঁতে তাৰ পিছতহে 1-2 বাজি যায় তাৰ শুওঁতে ৰখি থাকোঁ আমিও। ঠিক আছে। এই APHC দিছিলে ন মাইনাই, কি হ'ল? নাই এইবাৰ ক্লিয়াৰ নহ'ল, মানে গমেতো পাই কাটপৰ ইফাল সিফাল হৈ থাকে, কিন্তু কষ্ট কৰি আছে ছোৱালীজনীয়ে। মানে চাব আৰু এনেকৈ এক্সাম দি থাকিলেতো নহ'ব, বয়সটোও চাব লাগিব ন ছোৱালীৰ। এতিয়া APHC দি থাকোঁতে নাপালে, এতিয়া বয়সটোও গুচি যাব, ভাল ল'ৰা তেতিয়া নাপাব। ছোৱালী মানুহ আৰু কি হ'ব কওকচোন, পঢ়াই এনেও বেলেগৰে সম্পত্তি হয় নে কি কয়? মাইনা কি খবৰ? তোমাৰ কথাই পাতি আছিলোঁ ৰ'বা। পিছে বাইদেউ, মাইনা ACS হৈ গ'লে, কিন্তু আকৌ ল'ৰা বিচৰাতে টেনশ্যন কৰিব নালাগে, অফিচাৰ এটাই পাই যাব, হয়নে?